हेलो गाइस কি খবৰ আপোনালোক আশা কৰো নিশ্চয় ভাল স্বাগতম আজি নতুন এটা ব্লগলৈ ব্লগ ভিডিঅ'টো আজি আৰম্ভ কৰো গাইস ফাইনালি গাইস আজি নগাঁও গৈ আছো আজি মামাজীয়েকৰ বিয়া গাইস তো গাইস কি যাবলৈ ওলাইছো না একচুয়ালি আগতেকে যাব লাগিছিল মাটি আছিল মানে মোহে গাইস কামৰ পৰা ৰেহাই নাই যাবই নোৱাৰিলো তাৰ পিছত এতিয়া মানে কোনকালে মই আগে ভাগে গৈ থাকো গাইস তো এয়া ধুনু চালিও শুই আছে বতাহ মাৰিছে ঠাণ্ডা ঠাণ্ডা বতাহ গাইস এয়া ধুনু চালি শুই আছে কৰবি শুই আছা কিউটি গাইস কৈ আছে হাঁহিছে তো শ্ৰীমতী ওলাইছে গাইস ময়ো ওলাইছো মানে বহাকে গা পা ধুই মই আগতে গৈ আছো গাইস আগতে যায় তাত ভিডিঅ' চিডিঅ' কৰিব লাগিব অকণমান চকমান একচুৱেলি মাতি আছিলে জোনৰ দিনাখন মাতি তাৰ আগতো মাতিছিলে মায়ে মানে একচুৱেলি আগতে গ'লেই মইহে মানে কি হ'ব গাইছ তাৰ মোৰ নাকটো বেয়া গাইছে চৰ্দি আৰু কামৰ পৰা ৰেহাই নাই কালি গ'লো বিশাল এইবিলাক কাপোৰ কানি আনালৈ একচুৱেলি মানে কাম কৰি থকা যে কাপোৰবিলাক নাই মানে কাপোৰ চাপোৰ কিবা অকণমান কিনি আনিলোঁ মই পিন্ধিবৰ কাৰণে স্পৰ্টিং এটা কিবা কিনি এটা লৈ লওঁ আৰু তো এতিয়া যাওঁ বঢ়িয়াকৈ শ্ৰীমতী গা পা ধুই ওলালে ময়ো ওলাওঁ ধুনু ছোৱালী গা পা ধুলেই শুই আছে এতিয়া বৰ্তমান মুটি সি হয় ই মুটি শুই আছে ই মুটি শুই আছে কোন ছোৱালী মুটি শুই আছে মই যাওঁ আগে ভাগে শ্ৰীমতী ওলাইছে শ্ৰীমতী পুৰা গা পা ধুই লৈ ওলোৱাই আছে মই যাওঁ
তো গাইছ কণ্টেক্ট সময়ৰ পাছত লগ পাই আছোঁ যদি আপোনালোকে চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব গাইছ যদি ফেচবুকত আছে ফ'ল' কৰি দিবলৈ নাপাহৰিব নহয় না তো মই ওলাই লওঁ না ফাইনেলি গাইছ মই ওলালোঁ হিৰোটো হৈ পেলাই গাইছ একচুৱেলি গাইছ দেই মোক গেঞ্জি পিন্ধিলে মানে এটা চাইডে গেঞ্জি ওলাই আহে গাইছ স্পৰ্টিং পিন্ধিলে একদম বিৰাট অসুবিধা লাগে সেইকাৰণে ছোৱালীকেইটা থৈ যায় ছোৱালী বহাকৈ মাকে অকণ মুখ চুখখিনি মুচাই দিয়ক এইটো ধনু ছোৱালী ধনু ছোৱালী মুখ চুখখিনি মুচাই লগ পেলাই দিহা ওলাইছে লাহে লাহেকৈ মই গাইছ গৈ থাকোঁ মানে তো একদম যাই তাতহে লগ পাম গাইছ চিনুকো লৈ যাব লাগিব চিনুকো মামা কাকা ঘৰত থৈ যাব লাগিব না চিনু মই যাই থাকোঁ গাইছ তাতহে বিয়াতহে যাই লগ পাই আছোঁ আপোনালোকৰ ভিডিঅ' সম্পূৰ্ণকৈ চাই দিব আৰু ফাইনেলি আহি গৈছোঁ গাইছ সোনকালে আহিলোঁ ভাল হৈ গাইছ ভাল লাগে বহুত দিন মন আহিছিলে আগতে যাব লাগিছিলে কিন্তু হ'ব পাৰিলোঁ গাইছ সেইকাৰণে এতিয়া ইয়াতে মানে আহি থাকিব মানে গাইছ আহি থাকিব দেখা লোৱা ছোৱালী তোৱালী চাব লাগিব ছোৱালী তোৱালী চাই যায় ছোৱালী চাম বিয়া একচুৱেলি বহুত বছৰ মই আজি বৰ বিয়া গাইছ ভাল লাগিলে মনটো সেইকাৰণে আমাৰ যে এজনীয়ে আছে বিয়া হ'বলৈ গাইছ সেই মনটো একচুৱেলি আগতে যায় কাম বন কৰিব কৰি দি থাকিবলৈ পাৰোঁৱে গাই দুখীয়া মানুহ কাম নকৰিলেও নহয় সেই মানে কি হ'ব কি ক'ম আহি থাকিব চিনুকো লৈ লৈছোঁ মই বাই গ'লে চিনুক লৈ লৈ যাওঁ আৰু গাইছ তাতহে লগ পাই আছোঁ মই ফাইনেলি আমি ৰহা পাই গৈছোঁ গাইছ মই ৰহা পাই গৈছোঁ গাইছ ব্ৰিজখন ইমান বঢ়িয়া লাগে নহয় গাইছ একদম বিদেশত যোৱাৰ নিচিনা লাগে ব্ৰিজখন এই দেখিছে আমি ৰহা অকলে অকলে যাই গৈ পালে বোলে গাইছ পালে নে নাই মই ফোন কৰিছিলোঁ একোৱে শুনা তাৰমানে পালোঁ বুলি কৈছে কি হয় আৰু মই মানে অলপমান লেট হ'ল গাইছ লাহে লাহে আহি আছোঁ মই ভাল লাগিছে গাইছ যাই তাতহে লগ পাই আছোঁ আপোনালোকে চাই থাকক কেইখনকে ভাল লাগিলে ফোন কৰি দিবলৈ নাপাহৰিব হেল্ল' গাইছ আহি পাই গ'লোঁ মামা ঘৰ গাইছ এয়া পানী তুলি আছে মোৰ লাজ লাগিছে ফ্ৰণ্টৰ ফালৰ পৰা যাবলৈ ইয়া পূৰা পানী তুলি গৈ আছে গাইছ মই আহি পেলাই হঠাতে বেক চাইডৰ পৰা দেখা পালোঁ তো পালোঁগৈ 500 মিটাৰমান বাট আছে গাইছ তাতহে যাই লগ পাম আৰু মানে নিহাতে আহিলে 3 আলিমান পাইছে বুলি কৈছে মই এতিয়া যাওঁ গাইছ তো চাই থাকিব শেষলৈকে এইফালে গাইছ ৰিচিপশ্যন আহি পাই গ'লোঁ মই সেয়া ৰিচিপশ্যন গাইছ এইফালে পূৰা ৰান্ধনি একদম আমাৰ খানা বনাই থকা হৈছে এইফালে ৰিচিপশ্যন গাইছ এয়া পূৰা ৰিচিপশ্যন গাইছ পেণ্ডেল বঢ়িয়া লাগিছে সুন্দৰ একদম পূৰা লাইটিং ইয়াত থাকিব দৰা কইনা বা বঢ়িয়া লাগিছে দেই ছোৱালীকেইজনী এতিয়া আহিব এই তোৰ টোপোলা এটা থৈ আছোন দেচোন থৈ দিবি নিহা কাপোৰ আছে ঐ বেক চাইডে এই টোপোলাটো নিহা কাপোৰ আছে থৈ দিবি দেচোন তোমাৰ গুড নিউজটো মই পাহৰিয়ে থাকিলোঁ সেই হ'ব হ'ব তুমি টেনশ্যন নল'বা টেনশ্যন লৈ মই পাহৰা নাই বোলে ভাইজান বোলে মই ছোৱালীকেইটা ফটো এটা মাৰি দিওঁ বঢ়িয়াকৈ বা বঢ়িয়া লাগিছে দেই বা ল'ৰাটো বঢ়িয়া লাগিছে ল'ৰাটো এটা বাইদেউ বঢ়িয়া কেনেকুৱা খবৰ তোমাৰ ভাতা পাতি বোলে সমাজ থাকিব বোলে কি হৈ আছে হা আজি
আপোনালোকক গেটটো দেখুৱাই নাই মই ডাইৰেক্ট মানে ভিতৰৰ পৰা কেমেৰা মাৰি আহিছোঁ গৈ এতিয়া গেটটো আপোনালোকক দেখাম গেট কি সুন্দৰ বনাইছে গাইছ ৱাহ এইটো কি মানে এইটো ফটোগ্ৰাফী মানে এটা ষ্টাইল চাৰ্ভি এইটো গেট গাইছ এনেকৈ পূৰা দেখাই আছোঁ এইটো গেট কি ডাঙৰ কি সুন্দৰ হৈছে এইফালে আমাৰ ফটো শ্বুট কৰা হেৰিকেইটা এইকেইটা মানে ষ্টাইল আৰু কি কয় এইকেইটা নাম নাজানো গাইছ মই ইমানকৈ এয়া কি সুন্দৰ লাগিছে গাইছ একদম সুন্দৰ Hello guys, makeup আছে কইনা makeup মই ধনু চালি মই লৈ আছোঁ এইফালে নিহা মেকআপ কৰিব আহিছে শ্ৰীমতী পুৰা মেকআপ চলি আছে মেকআপ চলি আছে গাইজ কইনা মেকআপ কৰি আছে বিয়া ঘৰ আপোনালোকক দেখাই আছোঁ বঢ়িয়াকৈ মই উঠনীয়া ভাত খালোঁ এতিয়া শ্ৰীমতী ভাত খাবলৈ বহিছে এয়া মই ৰখীয়া হৈ আছোঁ গাইজ শ্ৰীমতী পৰা ভাত খাইছোঁ এইফালে গোল্লা লৈছে গোল্লা এইফালে মাংস কইনা আহি গ'ল কইনাৰ লগত ফটো উঠিব লাগে বঢ়িয়াকৈ শ্ৰীমতীত ফটো উঠিবলৈ গাইজ একদম ফটো এয়া ফটো
চাৰে 12টা বাজিল, চাৰে 12টা বজালৈ দৰাৰ কাৰণে অপেক্ষা কৰি অৱশেষত দৰা আহি পালেহি। দৰা চাবলৈ গৈছে গাইছ। প্ৰথমত জল্দি জল্দি যাব লাগিব। ঠাণ্ডা ইয়া গাইছ, দৰা গাড়ী জল্দি কপি কপি ঠাণ্ডা গাইছ। ফাগুনত ঠাণ্ডা বেছি নহয় আৰু গাইছ। অকণমান গেঞ্জি মানে স্পৰ্টিং পিন্ধি থাকিব পৰা হৈছোঁ আৰু দৰা আহি গ'ল, চাবলৈ আহিছোঁ বঢ়িয়াকৈ। ইয়া দেউতাক আজিকালি চাপেলটো আহিব
নালাগে আমাক এতিয়া হেৰি আপোনালোকে এই ৰাতি ক'ত যায় ইমান ৰাতি ক'ৰ পৰা আহিলে আমিতো দলে বলে আহিছোঁ ইয়াতে বোলে ছোৱালী এটা চাইছে ছোৱালীটো বিয়া কৰিব আছোঁ নামটো নাজানো মই বাপেকৰ নাম কি? বাপেকৰ নামটো ক'ব লাগিব কিন্তু বাপেকৰ নামটো মাকৰ নাম কি? মইতো একচুৱেলি দৰা নহয় দিয়কচোন আমি নাজানে আমি দৰাৰ লগত আহিছোঁ আমি নাজানো প্ৰশ্ন নিশ্চয় পাব উত্তৰটো নিশ্চয় পাব উত্তৰটো পাব লাগে আপোনালোকে পাই যাব কণ্টেক্ট ৰাখক মাত্ৰ আহি যাব এই মানুহটো আমি দিব যাব ওলাইছোঁ আচ্ছা আচ্ছা হা দৰাজনে খোজকাঢ়াই ইচ্ছাটো কৰা নাই বা সময় উকলি গ'ল হয়নে আপোনালোকে কালি আহিম বুলি কৈ আজি আহিছে একদমৰ কথাটো সেইটো হয় মেইন পইণ্টটো আমাৰ সেইটোৱে আমি টোপনি খতি বহুত কৰি দিলোঁ এতিয়া কিন্তু এতিয়া আমাক এতিয়া উত্তৰটো লাগিব না সময় পাৰ হৈ গ'ল সময় পাৰ হৈ গ'ল কালি 6 তাৰিখ আজি 7 তাৰিখ হয়নে তাৰিখটো চেঞ্জ হৈ গ'ল মেইন কথাটো সেইটোহে ৰাইট কথা গাড়ীৰ প্ৰব্লেমটো হৈ গ'ল উপায়টো নাই আৰু মইতো নাজানো না বাপেকৰ নাম লেট পৱন কোঁৱৰ বাপেকৰ নাম লেট পৱন কোঁৱৰ আৰু মাকৰ নাম জানমণি কোঁৱৰ গাঁওখন কাচুমাৰী হয় ভনীয়েকটো জনামতে নাই গাঁৱৰ মানুহ ভালকে কিবা এটা দি যাব লাগে আমি আদৰিছো হিচাপে নাই নাই বটাতে দিয়ক আপুনি বটাতে আগবঢ়াই দিয়ক ঘূৰাই দিয়ক প্ৰতিখন আগত প্ৰতিখন পিছত আমাৰ বটাৰত চাওক যদি বেয়া নাপায় পানখন উঠাই দিয়ক পানখন উঠাই দিয়ক পানটো উঠাই দিয়ক হৈছে ধন্যবাদ ধেমালি কৰিছে নে ধেমালি
মোবাইল কেইটা আনে ঐ দিয়া ক্লাছৰুম মেডিচিন আৰু কোন যাব পানী চেনি নেদা এক বটল পানী route na ba itu hubung satu pasal route sudah Boleh lagi.